আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম ক্লাছ 4ৰ লেসন নম্বৰ 1ৰ যিটো এক্টিভিটি লেসন আছিল When the Forest Got Friendly। লেসনটি ইংলিছত পঢ়ি যোৱাৰ লগতে সম্পূৰ্ণ অসমীয়া আলোচনা কৰিম। গতিকে ভিডিঅ'টো দেৰি নকৰি বলক আৰম্ভ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বলক আমি লেসনটো আৰম্ভ কৰোঁ। ইয়াত প্ৰথমতে দিছে when the forest got friendly মানে কি কৈছে when মানে যেতিয়া forest মানে কি হৈছে জংঘল বা হাবি got friendly মানে কি হৈছে বন্ধু মানে যেতিয়া হাবি বন্ধু হৈ পৰে। ইয়াত ওৱানত দিছে look at the picture in column A match them with the words given in column B। তলৰ ছবিখন চাবলৈ কৈছে কলম A ৰ লগত কলম B খন মিলাবলৈ কৈছে। মানে কি দিছে পাৰ চৰাই এটা দিছে প্লাস প্লাস তাৰপিছত কৈছে প প তাৰপিছত দিছে কি ক ক মানে কৈছে ইয়াৰ কোনতে কি সাউন্ড কৰে শব্দ কৰে সেইখিনি আমি মিলাব লাগে। পাৰ চৰাই কি কয় ক ক কৰে গতিকে ইয়াত মিলাই দিছো। ইয়াত যেতিয়া আমি নাও বাওঁতে পানী ছিটিকনিটো আহে স্প্লেশ মানে পানী ছিটিকি পৰে সেইটো কয় স্প্লাছ। তাৰপিছত কৈছে হাতীয়ে কেনেকৈ মাতে প প এইটো বুজি পালে এইটো ধুনীয়াকৈ এনেকৈ মিলাই দিবা কলম A ৰ লগত কলম B ধুনীয়াকৈ মিলাই দিবা। তাৰপিছত কি দিছে Do you know that a monkey can make different sounds? তুমি জানানে যে হাতীয়ে যে বেলেগ বেলেগ শব্দ কৰে বান্দৰে যে বেলেগ বেলেগ শব্দ কৰে। Find them out from your teacher। তোমালোকৰ কি কৈছে শিক্ষকক কি কৰিবলৈ কৈছে সুধিবলৈ কৈছে। Make sounds and write them down in the space given below। তলৰ সেই সাউন্ড শব্দখিনি বান্দৰে যেটো সাউন্ড কৰে সেই শব্দটো তোমালোকক কি কৰিবলৈ কৈছে এই তলৰ খালি ঠাইখিনি ধুনীয়াকৈ লিখিবলৈ কৈছে। এখানে তোমালোকে কৰিবা আমি এতিয়া দেৰি নকৰি মেইন লেসনটোলৈ আহো। লেটস ৰিড পঢ়ো আহা। কি দিছে Golu a baby elephant lived with his mother in a large green forest. The forest was cool and shady filled with big and tall trees. There was also a lake nearby. Beside the lake there was a beautiful valley of flower. গলু মানে কি আছে এটা সৰু হাতী পোৱালিৰ নাম হ'ল তাৰ নাম হ'ল গলু এইটো ইয়াৰ নাম গলু। কি হৈছিল যে গলু নামৰ এটা সৰু হাতী পোৱালি সি মাকৰ লগত এখন কি কৰিছিল ৰখাল ধুনীয়া মানে হাবিত কি কৰিছিল বসবাস কৰিছিল। তাৰপিছত কৈছে the forest was cool হাবিখন কি আছিল বহুত ঠাণ্ডা আছিল and shady মানে ছায়া মানে একদম পুৰা ছাঁ পৰি থকা আছিল filled with big and tall trees তাত আৰু কি আছিল ডাঙৰ কি আছিল ডাঙৰ আৰু ওখ গছ আছিল। গলু আৰু মাকে য'ত বসবাস কৰিছিল ধুনীয়া এখন হাবি আছিল আৰু সেই হাবিখন কি আছিল বহুত ঠাণ্ডা আৰু বহুত ছাঁ আছিল আৰু তাত কি আছিল ডাঙৰ গছ আৰু ওখ ডাঙৰ আৰু ওখ গছ আছিল। হৈ গ'ল। তাৰপিছত দিছে There was also a lake nearby। তাৰপিছত কি আছিল সেই হাবিখনৰ ওচৰতে এখন কি আছিল বিল আছিল এই ছবিখনত দেখিছা এইখন এখন বিল তাত হাঁহ চৰি আছে। Beside a lake there was a beautiful valley of flower। বিলৰ কাষতে আছিল ফুলৰ ধুনীয়া এটা কি আছিল উপত্যকা আছিল এইবোৰ ফুল দেখিছা। তাৰপিছত দিছে Golu often used to visit the valley to play with the other young animals। ইয়াত কি কৈছে যে গলুৱে প্ৰায় উপত্যকালৈ গৈ আন সৰু জন্তুবোৰৰ লগত কি কৰিছিল খেলা ধূলা কৰিছিল। He along with the other young ones roamed around the forest in search of juicy and tasty fruit। কি কৰিছিল সি মানে গলুৱে কি কৰিছিল সি ডাঙৰ জন্তুবোৰৰ লগতো সি কি কৰিছিল ঘূৰি ফুৰিছিল। কিয় ঘূৰি ফুৰিছিল তাত ৰসাল আৰু সোৱাদযুক্ত ফলৰ সন্ধানত। সোৱাদ টেষ্টি ফ্ৰুইট মানে কি হ'ল ফ্ৰুইট মানে কি বুলি ক'লো ফলৰ সন্ধানত সি ডাঙৰ জন্তুবোৰৰ লগতো সি কি কৰিছিল ঘূৰি ফুৰিছিল। Golu loved to explore the forest every day, catching butterflies, listening to chirping birds and splashing
দ্য লেক ৱাটাৰ উইথ হিজ ট্ৰাংক। কি কৈছে যে গলুৱে প্ৰতিদিনে পখিলা খেদি হাবিখন কি কৰিছিল, ঘূৰি ফুৰিছিল আৰু কি কৰিছিল, তাত চৰাইৰ মাত শুনিছিল, সেইবোৰ কৰি আছিল। আৰু সি কি কৰিছিল, স্প্লেচিং মানে সেই মই যে কৈছে পানী ছটিওৱা। তাৰপিছত সি মানে তাৰ সেই হ্ৰদলৈ নামি গৈ কি কৰিছিল, পানীবোৰ তাৰ সুৰেৰে চৰাইবুকলৈ বা ইবুকলৈ য'ত তাত যোনখিনি হাঁহ আছিল সেইবুকলৈ কি কৰিছিল, সি ছটিয়াইছিল সুৰডালেৰে। তাৰপিছত দিছে ওৱান মৰ্ণিং, এদিন ৰাতিপুৱা, গলুৱে কৈছে মাদাৰ মে আই গ' ইন টু দ্য ফৰেষ্ট অন মাই অন টুডে। কি কৈছে যে এদিন ৰাতিপুৱা গলুৱে মাকক ক'লে যে মা আজি মই অকলে হাবিলৈ যাব পাৰোঁনে? তেতিয়া মাকে কি কৈছে হিজ মাদাৰ স্মাইল্ড এণ্ড ছেইড। গলুৰ মাকে হাঁহিলে আৰু হাঁহি ক'লে যে চিয়'ৰ বাট ষ্টে ক্ল'জ। কি কৰিছিল যে যাব পাৰিবা, কিন্তু ওচৰতেহে যাব পাৰিবা, তেনেকে ক'লে। তাৰপিছত কি হ'ল আমি এতিয়া বুজিম গলু গ'ল নে নগ'ল নে। গলু ৱাক টুৱাৰ্ডছ দ্য লেক। কি কৰিছিল যে গলুৱে বিলৰ ফালে কি কৰিছিল, খোজকাঢ়ি গৈছিল। হি মিট এ ফ্লক অফ সোৱান। কি কৰিছিল, তাত তেওঁৰ লগত কি হৈছিল, হাঁহৰ এটা জাক কি হ'ল দেখিছিল। হেল্ল' গলু, হাঁহৰ জাকটোৱে এটাই গলু কৈছে যে হেল্ল' গলু, হুৱেৰ আৰ ইউ গ'য়িং এলন। যে তুমি অকলে কোনফালে যোৱা সুধিছে। আস্ক স্বৰ্ণৰাজে জাকৰ মানে যোনখিনি হাঁহৰ ৰজা সি স্বৰ্ণৰাজে সুধিছে যে গলু তুমি আজি অকলে কোনফালে যোৱা। দ্য লিডাৰ অফ দ্য ফ্লক, মানে হাঁহৰ ৰজা, লিডাৰ সি মানে মেইন আৰু। আই এম এক্সপ্ল'ৰিং দ্য ফৰেষ্ট। কি কৰিছে যে মই হাবিখন অন্বেষণ কৰি আছো। সি ঘূৰি ফুৰিব মানে, সি চাব মানে ক'ত কি আছে। ছেইড গলু, তেনেকে গলুৱে ক'লে এক্সাইটেডলি, মানে উত্তেজিত হৈ পেলাই। বাট ডু নট গ' টু ফাৰ এণ্ড বি কেয়াৰফুল ছেইড স্বৰ্ণৰাজ। তেতিয়া উত্তেজিত হৈ গলুক ক'লে যে বেছিকৈ, কোনে ক'লে, স্বৰ্ণৰাজে কৈছে যে বেছিকৈ দূৰলৈ নাযাবা আৰু সাৱধান হ'বা, তেনেকে স্বৰ্ণৰাজে ক'লে। কাক কৈছে, গলুক কৈছে। তাৰপিছত দিছে গলু kept roaming around happily. Suddenly he realized that he had gone too far from home. Frightened, he looked around. এটা কি হ'ল, গলুৱে আনন্দ মনে কি হ'ল, ঘূৰি ফুৰি থাকিল। হঠাৎ সি বুজি পালে যে সি ঘৰৰ পৰা কি হ'ল, বহু দূৰত পাই গ'লহি। তাৰপিছত সি ভয় খাই ইফালে সিফালে চালে, ভয় খালে আৰু অকলে গৈছে যিহেতু। দ্য ফৰেষ্ট ৱাজ লেফ্ট বিহাইণ্ড। হাবিখন কি হ'ল, বহুত পিছত থাকি গ'ল। হি চ' চাম হাটছ মানে কি হ'ল, কিছুমান জুপুৰি দেখিলে। সি হাবিখনত ক'ৰবাত থাকি আহিলে, তাৰপিছত সি দেখিলে কিছুমান জুপুৰি। নহয় আই এম লষ্ট। কি হ'ল, মই হেৰাই গ'লো, গলুৱে কৈছে। হি ক্ৰাইড, সি কান্দিবলৈ ল'লে। কেনেকে কান্দিছে, পকে কান্দিছে। আমি যে কওঁ যে কাউতকে চিঞৰিছে, সেইটো সি পুৰা চিঞৰিছে। হি বিগেন ট্ৰাম্পিং আউট ফৰ হিজ মাদাৰ লাউডলি। সি সুৰডাল মানে ট্ৰাম্পিং মানে ট্ৰাম্পিং, সি সুৰডালেৰে দাঙি পুৰা মাকক চিঞৰিবলৈ সি লাগিছে ডাঙৰকে। Some villagers heard him calling out for help. Don't worry, said one man. We will help you. They brought him water, sweet bananas, and many more things. তাৰপিছত কি হ'ল যে কিছুমান গাঁৱৰ একাংশ লোক মানে তাক সহায়ৰ বাবে মাত দিয়া শুনিলে। তাৰপিছত কৈছে এজন তেতিয়া বুঢ়া মানুহে ক'লে যে তুমি চিন্তা নকৰিবা। ওৱান মেন ছেইড উই উইল হেল্প ইউ, আমি তোমাক কি কৰিম, সহায় কৰিম। দে ব্ৰট হিমছ ৱাটাৰ, কিছুমানে কি কৰিছে, পানী আনি দিছে, ৱাটাৰ চুইট আনি দিছে, মানে চুইট বানানাছ, মিঠা কল আনি দিছে, মেনি মোৰ থিংছ, আৰু ঢেৰ কিবা কিবি তাক কি কৰিছিল, খোৱা বস্তু আনি দিছে, মিঠাই আনি দিছে, পানী আনি দিছে, কল আনি দিছে, তেনেকুৱা আৰু কিবা কিবি বস্তু আনি দিছে। The kind villagers then guide গলু back to the forest. কি কৰিছিল যে গাঁৱৰ দয়ালু মানুহবোৰে কি কৰিছিল, তাৰ পাছত গলুক পুনৰ হাবিলৈ কি কৰিছিল, ধুনীয়াকে লৈ গৈছিল। How glad গলু was to find his mother. কি কৰিছিল যে গলুৱে মাকক বিচাৰি পাই যে কিমান সুখী হৈছিল। They hugged each other happily.
কি কৰিছিল আনন্দেৰে সি ইজনে সিজনে কি কৰিছিল সাবতি ধৰিছিল আই এম গ্লেড ডেট ইউ আৰ ছেফ কি কৰিছিল যে তুমি নিৰাপদ হোৱাত মই আনন্দিত হলো গলো মাকে কৈছে অলৱেজ আস্ক ফৰ হেল্প when you need it she said কি কৰিছে যে প্ৰয়োজনৰ সময়ত সদায় সহায় বিচাৰিব সেইটো ক'লে তাৰপিছত যে থেংক ইউ ফৰ your kindness গলুজ mother said to the villagers were happy to help গলু find his home আপোনালোকক কি কৈছিলে দয়াৰ বাবে গলুক যে সহায় কৰিলে তাৰ বাবে কি কৰিছিলে ধন্যবাদ দিছে দয়াৰ বাবে ধন্যবাদ গলুৰ মাকে গাঁৱৰ মানুহক ক'লে তাৰপিছত কি কৈছে গাঁওবাসীয়ে গলুক ঘৰ বিচাৰি উলিয়াবলৈ সহায় কৰি সুখী হৈ গ'ল যিহেতু সি হেৰাইছিলে গতিকে তাক মাকৰ ওচৰত ধুনীয়াকে নি কি হ'ল থৈ আহিলেগে ইয়াৰ পিছৰ ছবিখনত দেখিছা ধুনীয়াকে এতিয়া সিহঁতক সাবতি ধৰিছে গাঁৱৰ মানুহে চাই আছে নেচাৰ ইজ ফুল অফ ৱণ্ডাৰ্ছ কাইণ্ডনেছ মেক দ্য ৱৰ্ল্ড ইভেন বেটাৰ ইয়াত কি কৈছে যে প্ৰকৃতিখন আশ্চৰ্যৰে ভৰপূৰ দয়াই পৃথিৱীখনক আৰু ভাল কৰি তোলে গতিকে কাহিনীটো এয়া দেখিলে ইমান ধুনীয়া কাহিনী তাৰপিছত কি দিছে লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য লেছন যে পাঠটোৰ তলত দিয়া শব্দবোৰৰ অৰ্থ কি জানোৱা হওক লাৰ্জ প্লেন এণ্ড ট্ৰিজ গ্ৰয়িং থিকলি এণ্ড ষ্ট্ৰংলি ডাঠ আৰু শক্তিশালীভাৱে বৃদ্ধি পোৱা গছ গছনি লাৰ্জ মানে এক্সপ্ল'ৰ টু ফাইণ্ড আউট মোৰ এবাউট ছামথিং কিবা এটা বিষয়ে অধিক জানিবলৈ মানে কৌতূহলী মন বুলি কওঁ যে আমি কিবা এটা মানে বস্তুৰ বিষয়ে আৰু জানিবলৈ বিচাৰি থকা টু এক্সপ্ল'ৰ এক্সাইটেডলি মানে উত্তেজিত হোৱা ফিলিং দ্য শ্বয়িং হেপিনেছ তাৰপিছত হৈছে গ্লেড মানে কি হৈছে সুখ অনুভৱ কৰি বা দেখুওৱা বা সুখী হোৱা তাৰপিছত কি হৈছে কি কৈছে ৰানিং আফটাৰ ছামথিং ইন অৰ্ডাৰ টু ইটছ এইট কি কৈছে যে কিবা এটা ধৰিবলৈ তাৰ পিছে পিছে দৌৰি থকা আজিলৈ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব নেক্সট আমি যিখিনি এক্টিভিটিছ আছিল সেইখিনি আলোচনা কৰিম গতিকে আজিলৈ বাই বাই নেক্সট আমি আকৌ বেলেগ ভিডিঅ'ত লগ পাম গুড নাইট